কোনোবাই খাদ্যৰ যোগান ধৰিবলৈ কাম বিচাৰি ফুৰিছে, আন কোনোবাই বেছিকৈ খোৱাৰ পিছত খাদ্য হজম কৰিবলৈ দৌৰিছে। গভীৰ নিশা কাৰোবাৰ বিলাসী গাড়ীখন নিষিদ্ধ ঠাইত ৰৈ গৈছে। ঘৰত ৰৈ থকা পত্নীয়ে সমনীয়া কাঢ়িছে। কোনোবাই ভঙা ঘৰত থাকিও পত্নীৰ সৈতে অবিৰত সুখৰ সপোন দেখিছে। কিছুমানে ভাবিছে কেইদিনমানৰ পিছত বিবাহ বিচ্ছেদৰ কাগজখনত চহী কৰিলেই মুক্তি পাই যাব। আকৌ কোনোবাই সম্পৰ্ক বজাই ৰাখিবলৈ যুঁজিছে। কোনোবাই শিশুটিক ডাষ্টবিনত পেলাই দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰে, আন কোনোবাই গোটেই জীৱন এটা শিশুৰ বাবে কান্দিছে। কিছুমানে লাখ লাখ টকাৰ ডাইনিং টেবুলত বহি তৃপ্তিৰে ভাত এসাঁজ খাব নোৱাৰে। কোনোবাই আকৌ পিঁয়াজ আৰু সেউজীয়া জলকীয়া পিহি ভাত গিলিছে। কাৰোবাৰ দামী বিচনাত শুই আকৌ টোপনিৰ টেবলেট খাব লগা হৈছে। আকৌ আন কোনোবাই ঠাণ্ডা বতাহত ৰাস্তাত অভাৰ ব্ৰিজত শুই আছে। পঢ়া টেবুলত নতুন কিতাপ কিন্তু পঢ়িব নিবিচাৰে। আন কোনোবাই পুৰণি কিতাপৰ দোকানখন বিচাৰি ফুৰিছে। দামী গাড়ীত বহি কোনোবাই চিন্তিত, ল'ৰা ছোৱালী ভাল মানুহ বনাব নোৱাৰিলেও ইমান সম্পত্তি জানো ৰাখিব পাৰিব। আন কোনোবাই ৰাস্তাত খোজকাঢ়িছে, মনতে ভাবিছে তেওঁ এটা সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ সক্ষম হ'ল। আল্লাহে ইচ্ছা কৰিলে তেওঁলোকে এতিয়া নিজৰ জীৱন গঢ়ি তুলিব পাৰিব। সঁচাকৈয়ে বিভিন্ন ৰঙৰ মানুহ বিভিন্ন ৰঙৰ সপোন লৈ ঘূৰি আছে। অৱশ্য শেষ ঠিকনাটো সকলোৰে ৩.৫ হাত মাটিৰ তলতহে হ'ব।